হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি আহিছোঁ এটা নতুন ব্লগ লৈ। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। গাইজ, আমাৰ এতিয়া ওলা হ'ল। এয়া চাওক, মই ৰেডি হৈ ল'লোঁ, তাৰ বাগে বাইদেউ ৰেডি হৈছে। এয়া চাওক, তাইৰ ফুল লুক। আমাৰ এতিয়া গাড়ী আহি গ'ল, বাগে বাইদেউ আহিছে। কৈ নিয়া। তো গাইজ, আমি এতিয়া গাড়ীত বহি ল'লোঁ। তো গাইজ, আমি এতিয়া যাই আছোঁ বৰকুৰাৰ অভাৰব্ৰিজ পালোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। তো গাইজ, আমি এতিয়া আহি পালোঁ। তো গাইজ, আমি ইয়াতে বহি লৈছোঁ। তো গাইজ, এয়া চাওক ওপৰৰ পৰা কি মজা ভিউ হৈছে। তো গাইজ, বাইদেউহঁতে এতিয়া চহী কৰি আছে। তো গাইজ, এয়া চাওক, বাইদেউ আৰু ভিনদক মই ভিডিঅ' বনাই দি আছোঁ। মই এতিয়া পঢ়লোঁ হয়। আমি এটা যাওঁ ঘৰত মানে কিবা খাবা যাওঁ।
গাইজ আমি এতিয়া কিবা খাব যাই আছোঁ চেনাজ হোটেলত আমি এতিয়া চেনাজ হোটেলৰ বাহিৰত কিবা খাবলৈ তো গাইজ আমি ইয়াতে ভাত খাই আছোঁ সৰু আম্মা মই জেঠি আম্মা আৰু এবাগে চাওক জেঠা ডাঙৰ ভিনদেউ আব্বাহঁত ভাত খাই আছে এতিয়া ভাত চাত খালোঁ আমি এতিয়া ৰুমৰ বাগানত যাই আছোঁ কিয় কাইনবা তো গাইজ আমি এতিয়া কেকটো আনিলোঁ আৰু ঘৰ আহি পাই কেনে আমি ডেক'ৰেশ্যন কৰি আছোঁ তো গাইজ এইটো চাওক আমাৰ কেক বাইদেউ আৰু ভিনদেউ কাটিব এতিয়া বাইদেউ উলিয়াই আছে তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ